নমস্কাৰ গাইজ, স্বাগতম টেকনিকেল এনজি ইউটিউব চেনেলৰ। গাইজ আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক ক'বলৈ ওলাইছোঁ আপোনালোকে নতুন ৰেচন কাৰ্ডৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব, আৰু এই ৰেচন কাৰ্ডৰ আবেদন কৰিবলৈ হ'লে আপোনালোকে ফৰ্মটো ক'ৰ পৰা লাভ কৰিব পাৰিব আৰু আপোনালোকৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সবিশেষ জনাই দিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ইয়াত দিয়া আছে যাব খাদ্য সুৰক্ষা আইনৰ অধীনত 19,92,167 গৰাকী নতুন হিতাধিকাৰী সংযোজন। তো 19,92,167 গৰাকীৰ কাৰণে নতুন ৰেচন কাৰ্ডে নাম অন্তৰ্ভুক্ত কৰা হ'ব। তো বন্ধু বান্ধৱীসকল, ইয়াত দিয়া আছে যাব আবেদন দাখিলৰ সময়সীমা। তো আপোনালোকে কেতিয়াৰ পৰা কেতিয়ালৈকে আবেদন কৰিব পাৰিব। 19 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰ 2024 আপোনালোকে আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ডৰ কাৰণে। তো বন্ধু বান্ধৱীসকল চাব, ইয়াত দিয়া আছে আবেদন পত্ৰ সংশ্লিষ্ট জিলা, মহকুমা, খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহকৰ পৰিক্ৰমা বিভাগৰ কাৰ্যালয় তথা pds.assam.gov.in পৰ্টেলত উপলব্ধ। তো আপোনালোকে pds.assam.gov.in ৱেবছাইটত যাই আপোনালোকে এই সবিশেষ দেখিব পাৰিব। বন্ধু বান্ধৱীসকল চাব, ইয়াত আপোনালোকৰ যিটো প্ৰয়োজনীয় নথিপত্ৰ কি প্ৰয়োজন হ'ব মই আপোনালোকক জনাই আছোঁ। ইয়াত ফাৰ্ষ্টত আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড নাইবা ভোটাৰ তালিকা থকাটো প্ৰয়োজনীয়। ঠিকনাৰ প্ৰমাণ পত্ৰ আপোনালোকক দিব লাগিব। তো তাৰপিছত চাব, ইয়াত পৰিয়ালৰ সকলো সদস্যৰ ফটো, তো পৰিয়ালৰ গোটেইকেইটা সদস্যৰ ফটো দিয়াটো বাধ্যতামূলক। তাৰপিছত ইয়াত চাব বেংকত একাউণ্ট সবিশেষ, তো যাৰ নামত ৰেচন কাৰ্ড থাকিব তাৰ বেংকৰ একাউণ্ট নম্বৰটো দিয়া বাধ্যতামূলক। তাৰপিছত ইয়াত দিয়া আছে যাব আধাৰ কাৰ্ড। তো আপোনালোকে যিকেইজনৰ কাৰণে ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব, তো সকলো কেইজনৰ আধাৰ কাৰ্ড দিয়াটো বাধ্যতামূলক। তাৰপিছত ইয়াত চাব, ইয়াত ফৰ্ম C2 শুদ্ধ আৰু সম্পূৰ্ণ পূৰণ কৰা প্ৰমাণ পত্ৰ। ফৰ্ম C যিটো থাকিব সেইটো শুদ্ধ আৰু সম্পূৰ্ণকৈ ফিল-আপ কৰি তাৰ লগত প্ৰমাণ পত্ৰবিলাক গাঁঠি জমা দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে চাব যোগ্যতাৰ মাপকাঠি। তো ইয়াত আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। তো যিজনে নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব তেওঁৰ যিটো বছৰি ইনকাম 4 লাখ টকাতকৈ কম থকাটো বাধ্যতামূলক, আৰু আপোনালোকে ইনকাম চাৰ্টিফিকেট লগতে জমা দিব লাগিব। এই বাৰ্ষিক আয়ৰ 4 লাখ টকাতকৈ কম সেইটো আপোনালোকে ইনকাম চাৰ্টিফিকেটত দেখাই দিব লাগিব। তাৰপিছত ইয়াত চাব আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যিকেইজনে আবেদন কৰিব নতুন ৰেচন কাৰ্ডৰ কাৰণে সকলোবিলাকৰ আধাৰ কাৰ্ড থকাটো ইয়াত বাধ্যতামূলক। তাৰপিছত ইয়াত দিয়া আছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। যিজনে এপ্লাই কৰিব তেওঁক ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক। তাৰপিছত ইয়াত চাব, ইয়াত দিয়া আছে বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টৰ কৰ্মচাৰী, দৈনিক মজুৰিপ্ৰাপ্য কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। তো ইয়াত কোনসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব সবিশেষ ইয়াত দিয়া আছে। যাৰ নেকি 4 লাখতকৈ বাৰ্ষিক আয় কম আছে তেওঁই আবেদন কৰিব পাৰিব। তো ইয়াত চাব, ইয়াত দিয়া আছে এতিয়ালৈকে কিমান কেইটা অন্তৰ্ভুক্ত হৈছে আৰু প্ৰতি মাহে কিমান মেট্ৰিক টন চাউল বিতৰণ কৰা হয়, আৰু 2023-24 বৰ্ষত কিমানজন নতুন কৰি ৰেচন কাৰ্ডত দিছে, সকলো ডিটেইলছ ইয়াত দিয়া আছে। তাৰপিছত ইয়াত দিয়া আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত জনমুখী আৰু স্বচ্ছ কৰাৰ প্ৰয়াসে অন্ন সেৱা দিন প্ৰতি মাহৰ প্ৰথম 10 দিনত বিনামূলীয়া চাউল বিতৰণৰ ব্যৱস্থা। তো ইয়াত প্ৰতি মাহে 1 পৰা 10 তাৰিখৰ ভিতৰত বিনামূলীয়া চাউল যিটো আছে এইটো কণ্ট্ৰলৰ পৰা নাইবা সমবায়ৰ পৰা বিতৰণ কৰি থাকে। তাৰপিছত ইয়াত দিয়া আছে আপোনালোকে ফৰ্মটো ক'ত জমা দিব, ইয়াত সবিশেষ দিয়া আছে, মই আপোনালোকক জনাই আছোঁ। সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ ফৰ্ম C প্ৰয়োজনীয় নথিপত্ৰ প্ৰতিলিপি সহ গাঁও অঞ্চলৰ নিজৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত, চহৰ অঞ্চলত সংশ্লিষ্ট পৌৰসভা নাইবা পৌৰ নিগম কাৰ্যালয় অথবা জিলা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব।
তো গাঁও অঞ্চলৰ লোকে গাঁও পঞ্চায়ত আৰু চহৰ অঞ্চলৰ যিবিলাকে এপ্লাই কৰিব সেইবিলাকে পৌৰসভা নাইবা পৌৰ নিগমৰ কাৰ্যালয় নাইবা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত এই ফৰ্মটো ফিল কৰি জমা দিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকক দেখাই আছো আপোনালোকে ফৰ্মটো অনলাইনৰ পৰা কেনেকৈ ডাউনলোড কৰিব পাৰিব। ফৰ্মটো ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ মোবাইল নাইবা লেপটপত এইটো ৱেবছাইট যিটো আছে pds.assam.gov.in এইটো আপোনালোকে ওপেন কৰি ল'ব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত চাব, ইয়াত ডাউনলোড অপশ্যনত ফৰ্ম চি ইংলিছ ভাৰ্জন। তো এইটো যিটো ফৰ্ম আছে এইটো ইংলিছত দিয়া আছে, এইটো পাৰিলে ডাউনলোড কৰিব পাৰিব। নাইবা আপোনালোকে যদি অসমীয়াত ডাউনলোড কৰিব খোজে তেতিয়াহ'লে ইয়াত দিয়া আছে ফৰ্ম চি এছামিজ ভাৰ্জন যিটো আছে, ইয়াত ক্লিক কৰি আপোনালোকে এইটো এছামিজ ভাৰ্জনৰ ফৰ্মটো ডাউনলোড কৰিব পাৰিব। নাইবা ফৰ্ম চি বেংগলী ভাৰ্জনতো আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক ফৰ্ম চি ইংলিছ ভাৰ্জনৰ যিটো ফৰ্ম সেইটো ডাউনলোড কৰি দেখাই আছো। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰাৰ পিছত চাব আপোনালোকৰ সন্মুখত যিটো ফৰ্ম এই ফৰ্মটো আহি গৈছে আৰু ইয়াত আপোনালোকে কি কি ফিল কৰিব লাগিব এইটো বিষয়ে মই আপোনালোকৰ নেক্সট ভিডিঅ'ত জনাম। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।